এই বন্ধুসকল সুপ্ৰভাত কি খবৰ তো আজি মই আপোনালোকক দেখুৱাম এখন ঘন জংঘল য'ত নেকি মোৰ ব্যক্তিগত জীৱনৰ এটা ৰহস্য আছে লগতে মানে এই জংঘলখন দেখিলে আপোনালোকৰো ভাল লাগিব জংঘল মানে কি ধুনীয়া ধুনীয়া গছ-গছনি আছে মানে ঠাইখিনি খুবেই ভাল তো আপোনালোকৰো চাই ভাল লাগিব মোৰো বিশেষকৈ ভাল লাগে আৰু লগতে যেহেতু মোৰ ব্যক্তিগত জীৱনৰ লগত এটা ৰহস্যও আছে এই জংঘলখনৰ লগত তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দেখিছেনে সোমাই আহিছোঁ এয়া আৰম্ভণি মই সোমাই আহিছোঁ ইয়াতে দুৰ্গা পূজাও হয় তো দেখিছে ইয়াতে দেখা আছোঁ ৰ'ব মই দেখিছে এখন গছ-গছনি হৈছে ধুনীয়া গছ-গছনি দেখিছেনে বাৰু দেখিছে কেনেকুৱা লাগিছে আপোনালোকে জনাব মোক ঠিক আছে আৰু দেখুৱাম মই আৰু জনাম যে মোৰ ব্যক্তিগত জীৱনৰ লগত কি ৰহস্য আছে ইয়াতে তো ইয়াতে সাধাৰণতে মানুহ কমেই আহে সেই চেঙেলীয়া ল'ৰা ছোৱালীবোৰ আহে গধূলি হ'লে আড্ডা মাৰিবৰ কাৰণে মই আহিছোঁ কিন্তু ভয়ে দেই ভয় লাগিছে কিজানি ইয়াতে বাঘ চাঘ সোমাই আছে নেকি ডাঙৰ সাপ চাপ আছে নেকি ভয় লাগিছে যদিও মানে আহিছোঁ কাৰণ ইয়াৰ আগতো এদিন আহিছিলোঁ ন ইয়াৰ আগতো এবাৰ আহিছিলোঁ আহি তেতিয়া সেইখিনি সময়ত মোৰ ভয় লগা নাছিলে কৈছোঁ যে আপোনালোকক অলপ বোকাও আছে চাব হা আয়ো পৰি যাম নেকি ভয় লাগিছে হ'ব অ' মাই গড ভাগ্য ভাল যে নপৰিলোঁ দেখিছেনে কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ খুব ধুনীয়া ধুনীয়া গছ আছে কিন্তু মানে ইয়াতে অকলে ছোৱালী মাইকী মানুহ নাহে সাধাৰণতে দেই মই আপোনালোকক দেখাবৰ কাৰণেহে আহিছোঁ এইখন মানে ঘন জংঘল এৰিয়া হয় তো ভয় লগা ঠাইখিনি অলপ ভয়ে লগা তো দেখাইছোঁ মই আপোনালোকক সেইকাৰণে দেখাইছোঁ কাৰণ মোৰ জীৱনৰ লগত এটা ৰহস্য এটা সোমাই আছে তো সেইটো কাৰণেও দেখাইছোঁ প্লাছ মানে ঠাইখিনি চাবলৈ খুবেই ভাল আপোনালোকক কেনেকুৱা লাগিছে বাৰু গছবিলাক খুব জংঘল মই বেছি ভিতৰলৈ নাযাওঁ আপোনালোকক দেখাইছোঁ কি হ'ল আৰু এতিয়া মোৰ ৰহস্যটো কৈ আছোঁ এবাৰ মানে মোৰ স্বামীৰ লগত সৰু সুৰা কথাত মানে অকণমান তৰ্ক হৈছিল তৰ্ক হওঁতে মানে তেখেতে মানে খং কৰি ওলাই আহিছিলে এইটো চাইডেই ওলাই আহিছিলে তো মই ভাবিছিলোঁ কি এইফালে আহিছে নেকি জংঘলতে সোমাইছে নেকি তো মই কি কৰিছোঁ দৌৰি এই চাৰিওফালে জংঘলৰ মাজত মই বিচাৰি ফুৰিছিলোঁ এবাৰ নহয় 2-3বাৰ মানে আহিছিলোঁ বাৰে মানে মনটো ডাউট কৰি থাকে কি ইয়াতেই সোমাই আছে তো আল্টিমেটলি কি হৈছে মই ভিডিঅ' কৰি থাকোঁতে দুজনীমান ছোৱালীও আহিছে নাহে বুলি কৈছিলোঁ তো আহে কেতিয়াবা চাবৰ কাৰণে তো কৈছিলোঁ যে কিছুমান সৰু ল'ৰা ছোৱালী ইয়াতে আড্ডা মাৰি থাকে বুলি কেতিয়াবা আহে গধূলি তো এইজোপা গছজোপা দেখিছে নহয় সেইজোপা মই অকণমান বহি চাওঁ ভালে লাগে ভাল লাগিছে কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ ভাল লাগিছেনে এইকেইজনী গ'ল মোৰ জীৱনৰ লগত ৰহস্যটো হৈছে সেইটো যে সৰু সুৰা অকণমান তৰ্কাতৰ্কি হওঁতে মোৰ স্বামী মানে গুচি আহোঁতে এইফালেদি আহিছিলে তো মই মানে ভাবিছিলোঁ কিবা কৰিলে নেকি বুলি কিনে বাৰে আহি ইয়াতে মানে সেই মুহূৰ্তটোত মই মানে খুব ঘূৰি চাই আছিলোঁ আনকি এবাৰ নহয় 3বাৰ মই আহিছোঁ যেতিয়া মানুহজনক বিচাৰি পোৱা নাছিলোঁ আৰু যেতিয়া মানে কি সেনেকুৱা সাধাৰণতে তৰ্কাতৰ্কি হয় ন ঘৰত তেতিয়া কি হয় ধৰক মনলৈ সদায় বেয়া চিন্তা চৰ্চাবোৰ আহে ন তো সেইকাৰণে মই এবাৰ নহয় 3বাৰ আহিছিলোঁ চাবলৈ অৱশ্যে তেখেতে ইয়াতে নাছিলে বেলেগ জেগালৈ গুচি গৈছিলে কোনপিনে গুচি গৈছিলে মই নাজানো পিছত আহি গ'ল আৰু ঘৰত বলক দেখালোঁ কেনেকুৱা লাগিলে আপোনালোকক ঠাইখিনি গছ-গছনিবোৰ এনেই অকলে আহিবলৈ ভয় লাগে ৰাতিটো বাৰু নাহে দিনত আহিছোঁ আৰু মানে বোকা হৈছেতো এতিয়া নামিম মানে এইটো ৰাস্তাটো মানে খুবেই বোকা হৈছে মই নামি যাম তো বাঘটো দেখা নাপালোঁ বাৰু বাঘ বাৰু ভয় লগা সেনেকুৱা বাঘ সাপ একো দেখা নাপালোঁ আৰু কি হ'ল সেইখিনি সময়ত ভণ্টি দুজনী আহিলে নহয় অ' মাই গড ৰাস্তাটো খুব বেয়া চাব ওখ আছে কেনেকুৱা চাব দেখিছে এনেকৈ নামি যাব লাগিব তো মই এতিয়া নামি যাম আপোনালোকক দেখাবৰ কাৰণে আহিলোঁ ইয়ালৈ মাই গড ৰ'ব মই অকণমান ধৰি লওঁ নহ'লে পৰি যোৱা চান্স আছে অ' মাই গড বাচি গ'ল নাই এজোপা গছজোপা খুব ভাল লাগিছে ডাঙৰ গছ হয় তো
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বন্ধনৰ পইচা দিব গৈছিলোঁ, লগতে আপোনালোকৰ অৰণ্যখন দেখাই দিলোঁ, কাষতে আছিলে। তো এইখন লগত যিহেতু মোৰ ব্যক্তিগত জীৱনৰ ৰহস্যটো আছিলে আপোনালোকক জনালোঁ। তো আপোনালোকক কেনেকুৱা লাগিলে কমেণ্টত জনাব। লগতে মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, বাই বাই আজিলৈ।